হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাস্কৰ জি ব্লগ। মই অন্য এটা চেনেলক আপোনাক স্বাগতম জনাইছোঁ। তো আজি আমি আমাৰ মানে ধান কঢ়িয়াবলগীয়া আছে। ধান মানে আমাৰ গাঁৱত আজি আহিছিলোঁ। গাঁৱত মানে ধান কাঢ়িবলগীয়া হৈছে কাৰণে আপোনালোকক দেখাম বুলি আমাৰ গাঁৱখনো কেনেকুৱা। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চাওক আমাৰ গাঁৱৰ ৰাস্তাবিলাক এনেকৈ যাবলগীয়া হয় আৰু এইবিলাক চাওক গোটেই হাল বাই আছে মানুহে। এইখনে আমাৰ গাঁওখনৰ সৈতে আমি সেই ঔটেঙা গছ যে ওচৰৰ পৰা তাৰপৰা ধান আনিমগৈ, তো চাই থাকিব। ফাইনেলি পাই গ'লোহি আমাৰ মানে ধান মৰণা মৰা জেগাটো। তো আপোনালোকক মৰণা মৰাটো নেদেখালোঁ আৰু। তো এয়া চাওক, এয়া আমি মৰণা মাৰিলোঁ। তাৰপিছত এয়া আমাৰ পথাৰখন আৰু এতিয়া চব মানুহে ধান কাটি আছে। এইবোৰ চাই কিছু বহুত প্ৰায়ভাগ হৈ গ'ল মানে, কিন্তু কিছুমান মানুহ মানে ধান কাটি শেষ হোৱা নাই ন, মানে কাটি আছে পূৰা। এই চাই লওক এতিয়া। তো আৰু এই গৰুবিলাকে কি ধুনীয়াকৈ ঘাঁহ খাই আছে। আৰু ইয়াত পথাৰত আহি বহুত ভাল লাগে। চাওক আকৌ কি ধুনীয়া একদম ফ্ৰেছ ফ্ৰেছ হাৱা একদম। তো সেইটো আৰু এই ঔটেঙা গছজোপা যে মই দেখাইছিলোঁ, এইটো চাই লওক। আৰু ওচৰতে মানুহ ঘৰ আছে। তো চাইকেলখনৰ ওচৰলৈ যাওঁ ব'লক। চাই লওক আমাৰ সেই আৰু এইটো হ'ল আমাৰ ফিচাৰী। আৰু ওচৰত গৈ দেখাই দিছোঁ। মানে ইফালে যাব নোৱাৰি বাৰু, পানী আছেতো অকণমান। তাৰপিছত কি ধুনীয়া বতাহ মাৰি আছে একদম। আৰু এখন নাও এখনো আছে। গাঁৱত আহিলে মানে সেইটো কাৰণে ভাল লাগে, ধুনীয়া ফ্ৰেছ ফ্ৰেছ হাৱা পায় ন, সেইটো কাৰণে আৰু। এয়া চাওক, সেইটো এটা পুখুৰী। তাৰপাছত আৰু এইটো এটা পুখুৰী আমাৰ। চাই লওক কি ধুনীয়া দৃশ্য, পূৰা হাৱা মাৰি আছে। আৰু সেইবোৰ হালধীয়া যে দেখিছে, এইবিলাক ধান দেই। চাই লওক, সেইবোৰ ধান এতিয়ালৈকে কাটাই নাই। তো গাইছ, এতিয়া গোটেইকেইটা বস্তু আনিলে আপোনালোকক দেখাম বুলি চাই লওক। এয়া এইকেইটা তো ইমানে আছিলে। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। তো আন এটা ভিডিঅ'ত লগ পাম। তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইটো ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ। তো আপোনালোকে অলপ চাই দিব, ছাপোৰ্ট কৰিব। তো মই তেতিয়াহে আগবাঢ়ি যাম। বাই বাই।